Hello guys, আজি ৰেচিঅ' প্ৰপ'ৰ্শ্যন আমি ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ। আমি RRB NTPC চিৰিজ মেথছৰ পৰ্শ্যনটো আমি আপলোড কৰি আছিলোঁ। আজিৰ পৰ্শ্যনত আমি পঢ়িম ৰেচিঅ' প্ৰপ'ৰ্শ্যনৰ এটা ফাৰ্ষ্ট পাৰ্ট আমি অলৰেডি আপলোড কৰিছোঁ, আজি ছেকেণ্ড পাৰ্টটো আমি আপলোড কৰিম। চ' কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে RRB NTPC, নট অনলি RRB NTPC বা আপকামিং যিটো আমাৰ SSC GD আছে, কেনেকুৱা টাইপৰ কুৱেশ্যন হ'ব পাৰে আমি এইখিনি পঢ়িলে গম পোৱা যাব। চ' আমি আগবঢ়াৰ আগতে যদি তোমালোকে চেনেলটো ভিডিঅ'কেইটা চাইছা বা তোমালোকে যদি মেথছৰ ভিডিঅ'কেইটা তোমাক কামত আহিছে বুলি ভাবিছা বা মেথডটো যদি ভাল পাইছা, চাই পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। আৰু মই ট্ৰাই কৰিম টপিক ৱাইজ আৰু বাকী যিমানখিনি ছাবজেক্ট আছে বা আমি GK টপিক ৱাইজ বা ছাবজেক্ট ৱাইজ নেক্সট আমি আপলোড কৰিবলৈ ট্ৰাই কৰি আছোঁ। চ' আজিৰ ভিডিঅ'টোত আমি ৰেচিঅ' প্ৰপ'ৰ্শ্যনৰ কুৱেশ্যনখিনি পঢ়িম। চ' ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। চ' ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে, ইন এন এক্সামিনেশ্যন দ্য ছাকচেছ টু ফেইলিয়াৰ ৰেচিঅ' ৱাজ 5:2. Had the number of failures been 14 more, then the success ratio would have been 9:5. The total number of candidates who appeared for the exam was. চ' কুৱেশ্যনটোত কৈছে এটা এক্সাম হৈ আছে, এক্সামৰ ছাকচেছ আৰু ফেইলিয়াৰ ৰেচিঅ' হৈ গ'ল 5:2. যদি 14টা ষ্টুডেণ্ট বেছিকৈ ফেইল কৰিলেহেঁতেন তেতিয়া ৰেচিঅ'টো 9:5লৈ চেঞ্জ হৈ গ'লহেঁতেন। তো কুৱেশ্যনটো কৈছে টোটেল নাম্বাৰ অফ কেণ্ডিডেট কিমান আছে। চ' মই যদি চাওঁ ইয়াত যদি যিটো ফাৰ্ষ্ট ইনিচিয়েল যিটো ৰেচিঅ' দিয়া আছে সেইটো 5:2. চ' 5:2ক যদি মই প্লাছ কৰি দিওঁ 7 হৈ যায়। আৰু ছেকেণ্ড কেছটো যেতিয়া 14টা ষ্টুডেণ্ট বাঢ়ি যায় তেতিয়া ছেকেণ্ড ৰেচিঅ' গৈছে 9:5। এইটোক মই যদি প্লাছ কৰি দিওঁ এইটো হৈ যায় 14। মানে কি বুজাই আছে, 7ক মই 2D মাল্টিপ্লাই কৰিলে 14 হৈ যাব। মানে মই এই ৰেচিঅ'টোক যদি মই 2D মাল্টিপ্লাই কৰি দিওঁ ইট বিকামছ 10/14। আৰু এইফালে যিটো 14টা ষ্টুডেণ্ট বহাৰ পিছত যিটো ৰেচিঅ' আছে, চৰি ইট ইজ 10/4 নট 14, ইট ইজ 10/4 আৰু এইফালে 9/5। আৰু এতিয়া ষ্টুডেণ্ট কেইটা পাইছে, 14টা পাইছে, মানে ফেইলাৰ ষ্টুডেণ্ট। চ' আগতে 4টা আছিলে, এতিয়া 5টা হৈ গ'ল। সিহঁতৰ মাজৰ ডিফাৰেঞ্চটো কিমান আছে, 1 আছে। মানে এইটোক মই ক'ব পাৰোঁ 1 ইউনিট ইকুৱেল টু 14। আৰু মই যদি টোটেল নাম্বাৰ ষ্টুডেণ্ট পাছ কৰোঁ, প্লাছ কৰিলে এইফালে 14 হৈ আছে আৰু এইটো যদি প্লাছ কৰোঁ 14 হৈ আছে। মানে আল্টিমেটলি আমি বুজাই আছে 14 দি এইটো যদি 1 ইউনিটৰ ভেলুটো 14 পাইছে, এইটোক মই মাল্টিপ্লাই কৰি দিলে 196 পাম। চ' আমাৰ আনচাৰটো হৈ যাব 196। নেক্সট কুৱেশ্যন আমি চাওঁ। নেক্সট কুৱেশ্যন কৈছে দ্য ৰেচিঅ' অফ ইনকাম অফ A and B in 2020 was 5:4. The ratio of their individual incomes in 2020 and 2021 were 4/5 and 2/3 respectively. If the total income of A and B in 2021 was rupees 705600, then what was the income of B in 2021? তো ইনিচিয়েলি 2020ত A আৰু B যিটো ৰেচিঅ' অফ ইনকাম আছিলে 5:4। তাৰপিছত 22ৰ আকৌ ইণ্ডিভিজুৱেল ইনকামো দিয়া আছে A আৰু B। এৰ কাৰণে 4/5 বুলি কৈছে, বিৰ কাৰণে 2/3 বুলি কৈছে। ঠিক আছে। চ' ইণ্ডিভিজুৱেল যিটো ৰেচিঅ' ইনকাম হৈছে 2020 আৰু 21ত 4/5 এণ্ড 2/3। মানে এইটো হৈ গ'ল এৰ কাৰণে, এইটো হৈ গ'ল বিৰ কাৰণে। এইটো টোটেল ইনকাম অফ বি, টোটেল ইনকাম অফ বিও দিয়া আছে। ঠিক আছে। চ' আমি এইটো কেনেকৈ চল্ভ কৰিম, ধৰি ল'লোঁ মই 2020 কেছটো মই যদি ধৰোঁ, ইয়াত A:B মই যদি চাওঁ, যিটো ৰেচিঅ' আছে এইটো 5:4। ইয়াৰ পিছত আমি কি কৰিম, 4/5 যিটো 2020 আৰু 2021 ইহঁত দুটাৰ মই LCM উলিয়াম। এইটোৰ LCM যদি উলিয়াওঁ, এইটো LCM 4 আহিব। এইটো 4 কেনেকৈ আহিলে, যদি HCFৰ কনচেপ্টটো আছে বুজি পাবা। আৰু যদি তোমালোকে HCFৰ ভালকৈ জানিব বিচাৰা, এইটো ছিৰিজৰ প্ৰিভিয়াছলি মই আপলোড কৰিছোঁ, তাত চাব পাৰা। তাত HCFৰ ফ্ৰেকশ্যনৰ LCM বা HCF কেনেকৈ উলিয়াই থ্ৰুলি ডিটেইলছত দিয়া আছে উইথ ফৰ্মুলা। চ' আমি এতিয়া কি কৰিম, মই যদি ইনকাম চাওঁ, ইনকাম অফ A, ইনকাম ফৰ A, আৰু এইটো যদি মই চাওঁ ফৰ 2021ৰ কাৰণে চাওঁ, এইটোত আমি ফাৰ্ষ্টত আমি 2020 যিটো ভেলু আছে A আৰু B, সেইটোক আমি 4 দি বোথ চাইডে মাল্টিপ্লাই কৰি দিম, 4 × 4। চ' এইটো হৈ যাব 20:16। চ' এতিয়া আমি এৰ কাৰণে ভেলুটো পালোঁ, ইয়াত 20 পাইছোঁ এৰ কাৰণে। চ' 20 ইনটু ইয়াত যদি মই ৰেচিঅ'টো চাওঁ, এৰ কাৰণে 5/4 আছে। চ'
5/4 এইটো হৈ গ'ল 2020 ভেলু, এইটো 2021 ভেলু। চ' এইটো হৈ যাব 25। চিমিলাৰলি মই যদি ইনকাম অফ বি চাওঁ 2021 কাৰণে, এইটো আমি পাইছোঁ ৰেচিঅ' 16 আৰু ইয়াৰ ভেলুটো হৈ গ'ল 3/2, তাৰমানে 3/2 কৰিলে এইটো হৈ যাব 24। আৰু এ এণ্ড বি টোটেল ইনকাম আছিলে 705600। চ' মই যদি চাওঁ 25 প্লাছ 24 ইউনিট ইকুৱেল টু 705600। এটা মানে 1 ইউনিট ইকুৱেল টু এইটো ভেলু আহিলে মানে ডিভাইডেড বাই আহি গ'ল 49। এইটোক যদি মই ডিভাইড কৰোঁ এইটোৰ ভেলু আহিব অলমষ্ট 14400। তো আমাক এতিয়া সুধিছে কুৱেশ্যনটোত, দেন ইনকাম অফ বি ইন 2021 বিৰ ইনকাম কিমান এইটো সুধিছে। চ' বিৰ ইনকামৰ কাৰণে আমি ইয়াত চাওঁ বিৰ ভেলুটো আছে 24। তাৰমানে আমি বিৰ কাৰণে যদি চাওঁ 14400 ইনটু 24 আমি এইটো মাল্টিপ্লাই কৰিলে আমাৰ যিটো সলিউশ্যন আহিব এইটো হৈ যাব আমাৰ অলমষ্ট আই থিংক এইটো আহিব আমাৰ 3456000 এনেকুৱা টাইপৰ ভেলু আহিব। চ' তো আমাৰ অপশ্যন হৈ যাব এ 3456000। চ' নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন কৈছে 4 number are in the ratio 1 2 3 5. 2 times of their sum is 44. Find the ratio of the numbers obtained by subtracting 3 from the cube of the each number. So 4টা নাম্বাৰ দিয়া আছে, তো চিম্পলি আমি কি কৰিম, এইটো আমি ধৰিলোঁ x প্লাছ 2x প্লাছ 3x প্লাছ 5x ইকুৱেল টু 44 or x ইকুৱেল টু হৈ যাব 5 3 8 2 10 11 x ইকুৱেল টু 4। চ' নাম্বাৰকেইটা মই যদি চাওঁ এই নাম্বাৰকেইটা হৈ যাব 4 2 into 4 8 3 into 4 12 5 into 4 20। চ' নাম্বাৰকেইটা হৈ গ'ল আমাৰ 2 4 2 আছে 3 আছে আৰু 5 প্লাছ 3 8 8 প্লাছ 2 10 11 ঠিক আছে। চ' অ'কে 2 টাইমছ অফ দেয়াৰ চাম বুলি কৈছে, মানে 2x আহিব, তাৰমানে এইটো আমাৰ 4/2 হৈ যাব। তাৰমানে আমাৰ এক্সৰ ভেলু 2 হৈ যাব, তাৰমানে নাম্বাৰকেইটা হৈ যাব আমাৰ 2, দেন ইট ইজ 4, দেন ইট ইজ 6, দেন ইট ইজ 5x আছে, তাৰমানে আমাৰ এইটো হৈ যাব 10। নেক্সট পাৰ্টত কৈছে ফাইণ্ড দ্য ৰেচিঅ' আফটাৰ ছাবট্ৰেক্টিং 3 ফ্ৰম দ্য কিউব অফ দ্য ইচ নাম্বাৰ, তাৰমানে 2 কিউব মাইনাছ 3 4 কিউব মাইনাছ 3 6 কিউব মাইনাছ 3 আৰু 10 কিউব মাইনাছ 3, তাৰমানে এইটো হৈ যাব 5:61:213:997, অপশ্যন ডি। নেক্সট কুৱেশ্যন কৈছে 75% অফ ফাৰ্ষ্ট নাম্বাৰ, তাৰমানে ধৰি ল'লোঁ ফাৰ্ষ্ট নাম্বাৰটো এ ইজ ইকুৱেল টু 60% অফ দ্য ছেকেণ্ড নাম্বাৰ, যিটো হৈ গ'ল বি। চ' এইটো মই যদি ব্ৰেক কৰি দিওঁ 60/100b, চ' এইটো আৰু এইটো মই কাটিব পাৰোঁ। চ' ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম, a/b হৈ গ'ল 60/75, 15 দি কাটি দিলোঁ 4 5, তাৰমানে a/b ইকুৱেল টু 4:5। নেক্সট কুৱেশ্যন according to the wealth of rupees 21,25,000 was to be divided among son and daughter in the ratio 7/6 and 5:3. How much did the son get? So simply আমি কি কৰিম 7/6 এইটো sonৰ কাৰণে আছিলে, daughter কাৰণে আছিলে 5/3। চ' আমি চিম্পলি ইহঁত দুটা ভেলুৰ আমি ফ্ৰেকশ্যন এলচিএম উলিয়াম, সিহঁতৰ এলচিএমটো হৈ যাব 6, তো ইনটু 6 5/3 ইনটু 6 কৰি দিলোঁ। চ' ৰেচিঅ'টো হৈ গ'ল 7:10।
তো আমাক সুধিছে টোটেল ভ্যালু আছিলে 212500 তাৰমানে আমি যদি কওঁ এইটো যদি আমি চাওঁ সানৰ কাৰণে যদি চাওঁ সানৰ এইটো সন ডাটাৰ হয় তো সানৰ কাৰণে 7 ডিভাইডেড বাই ইহঁত আমি প্লাস কৰি দিম 7 plus 10 into 2125123 so এইটো কৰিলে আমাৰ আহিব 7 by 17 into 2125000 so ইয়াক যদি আমি ক্যান্সেল কৰো এইটো ক্যান্সেল কৰিলে আমাৰ অলমোস্ট আহিব এইটো ক্যান্সেল কৰি প্লাই আমি যদি ইনটু 7 কৰো ইয়াৰ যেটো ভ্যালু আহিব ইয়াৰ ভ্যালুটো হৈ যাব অলমোস্ট I think 12,50,000 ইয়াৰ ভ্যালুটো হৈ যাব 12,50,000 ইয়াৰ ভ্যালু হৈ যাব I hope তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈছে আমি কেনেকৈ কৰি আছো বা কেনেকৈ কৰিব লাগে সো এটো সিম্পলি এটো সলভ কৰিলে হল এটো সলভ কৰি পেলাই আমাৰ যেটো ভ্যালু হয় 7 by 17 into 2125000 এটো সলভ কৰিবা এটো সলভ কৰিলে যেটো আনসাৰ আহে এটো আমাৰ আনসাৰ হ'ব সো নেক্সট কোৱেশ্চন আগবঢ়ো নেক্সট কোৱেশ্চন চাও A sum is divided among A, B and C and D in such a ratio that shares of A and B is 2:3 2:3 that of B and C is 1:2 and that of C and D is 3:4 if the difference between the shares of A and D is 648 then the sum of the share is তো কি কৈছে ইয়াত আমাৰ চাৰিটা ৰেশিও দিয়া আছে আমি ৰেশিও গিটা আমি সিম্পলি সলভ কৰি লম কেনে কৰিম আমি A B C D লিখিম ঠিক আছে সো ইয়াত A আৰু B ৰ ভ্যালুটো পুট কৰা 2 3 C D খালি আছে ইয়াত 3 3 লিখি দিয়া নেক্সট B C ভ্যালু পুট কৰা ইয়াত 1 2 এটো ঘৰ খালি আছে 2 লিখা ইয়াত 1 লিখা নেক্সট ঘৰ C D দিয়া আছে 3 4 ইয়াত 3 লিখিলো ইয়াত 3 লিখো বিকজ এটা ঘৰ খালি আছে এক যদি মই মাল্টিপ্লাই কৰো এতিয়া সব গোটেইটা ঘৰতে 3 3 3 কমন দেখা পাইছো 3 3 3 মই ক্যান্সেল কৰি এটো মাল্টিপ্লাই কৰিলো 2:3:6:8 এটো আমাৰ ৰেশিও হৈ গল আৰু কৈছে যে ডিফাৰেন্স অফ A and D ভ্যালুটো মই কিমান দেখা পাইছো 2 আৰু 8 না মানে 8x - 2x = 648 or x = 648 by 6 কৰি দিলে 108 হৈ গল the sum of their shares so গুলিটা প্লাস কৰি দিও 2 + 3 5 5 + 6 11 11 + 8 19 so 19 into 108 কৰি দিও এটো হৈ যাব 2052 এটো হৈ যাব 2052 I think question number 5 আৰু first option to A হ'ব next question চাও rupees 8,000 is distributed among A, B and C in such a way that they receive notes of 5,000 500 rupees 200 and rupees 100 respectively the amount is amount received by them are in the ratio of 15:2:3 what is the number of notes of rupees 500 rupees 200 and rupees 100 তো আমি কি কৰিম ইয়াত আমি সিম্পলি যদি চাও 8000 টকা এটো ৰেশিও তাৰ পিছত ডিভাইড কৰা হৈছে তো মই সিম্পলি যদি কওঁ 15x plus 2x plus 3x equal to 8,000 মানে এটো হৈ গল 20x equal to 8,000 or x equal to 400 so what was the number of notes of rupees 500 200 100 বুলি কৈছে so মই যদি ৰেশিও কৰি লওঁ গুটিটা ভ্যালুৰ so 15 ৰ 500 ৰ ভ্যালু আসলে 400টা since আমি ৰেশিওটো 400 পাইছো এটো হৈ গল 500 ডমিনেশনৰ নোট similarly next 200 ৰ কাৰণে যদি মই চাওঁ 200 ৰ আছে ইয়াত 2 into 400 আৰু ইয়াত ডিভাইডেড বাই মই কৰিলো 200 আৰু লাষ্ট কেছত 3 into 400 divided by
100 ঠিক আছে এইটো হৈ গ'ল আমাৰ ৰেচিঅ' চ' ইয়াক আমি এতিয়া সলভ কৰিলে চিম্পলিবোৰ যদি মই চাওঁ ইয়াত 400 কেঞ্চেল হৈ আছে 0 কেঞ্চেল হৈ আছে এইটো 3 হৈ গ'ল এইটো 1 হৈ গ'ল তাৰমানে আমাৰ ৰেচিঅ' হৈ গ'ল 3:1:3 অলৱেজ ৰিমেম্বাৰ যদি আমি তিনিটা ৰেচিঅ' থাকে তিনিটাত একেলগে কেঞ্চেল কৰিব লাগিব যদি দুটাত কেঞ্চেল কৰোঁ আনচাৰটো সদায় ভুল ওলাব চ' ইয়াৰ অপশ্যন হৈ যাব 3A3 অ'কে নেক্সট কুৱেশ্যন চাওঁ a sum of rupees x was divided between a, b, c and d in the ratio 1/3, 1/5, 1/6, 1/9. If the difference between the share of b and d is 830, then 832, then the value of x is. So simply আমি কি কৰিম a, b, c, d 1/3, 1/5, 1/6, 1/9 এই তলৰ নম্বৰকেইটা আমি এলচিএম উলিয়াই দিম এই তলৰ নম্বৰকেইটা যিটো এলচিএম আহিব এইটো এলচিএমটো 90 হৈ যাব চ' মই কি কৰিম গোটেইটা ৰেচিঅ'ক মই 90 দি মাল্টিপ্লাই কৰি দিম চ' 1/5 into 90 1/6 into 90 1/9 into 90 চ' এইটো ভেলু হৈ যাব 30:18:15:10 চ' আমাক কৈছে ডিফাৰেঞ্চ অফ বি এণ্ড ডি শ্বেয়াৰ বি আৰু ডি যদি মই চাওঁ A, B, C, D চ' ইহঁতৰ ডিফাৰেঞ্চ 8 আছে তাৰমানে 8x = 832 আৰু যদি xৰ ভেলু চাওঁ এইটো 104 হৈ যাব আৰু কৈছে sum of rupees x তাৰমানে গোটেইকেইটা মই প্লাছ কৰি পেলাই যিটো ভেলু পাম গোটেইকেইটা ভেলু মই প্লাছ কৰি যিটো ভেলু পাম তাৰ লগত যদি মই 104ক মাল্টিপ্লাই কৰোঁ মানে 30 + 18 48 48 15 63 73 মানে 73 into 104 যদি মই মাল্টিপ্লাই কৰোঁ এইটো ভেলু আহিব অপশ্যন ডি 7592 নেক্সট কুৱেশ্যন চাওঁ দ্য মান্থলি ইনকাম অফ 2% ইন দ্য ৰেচিঅ' 4/5 and their expenditure are in the ratio 7:9 if each saves ₹50 per month then their monthly income are তো এইটো একদম চিম্পল হয় যেতিয়া মই ইনকাম কৰোঁ মোৰ সদায় কি হয় এটা হৈ গ'ল মোৰ এক্সপেণ্ডিচাৰ খৰচা থাকে আৰু এটা হ'ল মোৰ পকেটত কিবা এটা পইচা বা মই কিবা এটা ইনভেষ্টমেণ্ট কৰোঁ সেইটো মোৰ ছেভিংছ বুলি মই ক'ব পাৰোঁ চ' ইয়াত যদি চাওঁ দুটা মানুহ আছে চ' মই যদি এৰ কাৰণে ধৰোঁ এৰ মান্থলি ইনকাম হৈছে 4 ধৰি ল'লোঁ 4x আৰু এক্সপেণ্ডিচাৰ হৈছে 7 তো ই খৰচা কৰিছে 7y আৰু 50 টকা বচাই আছে চ' ইকুৱেশ্যনটো বনিব 4x - 7y = 50 আৰু বি কাৰণে যদি চাওঁ ইয়াৰ মান্থলি ইনকাম হৈছে 5x ইয়াৰ পৰা সেই খৰচা কৰি আছে 9y ছেভিং কৰি আছে 50 চ' ইকুৱেশ্যন বনিব 5x - 9y = 50 এতিয়া এই ইকুৱেশ্যন দুটা মই সলভ কৰিব লাগিব চ' চিম্পলি মই ইকুৱেশ্যনটো বনাই দিছোঁ 5x - 9y = 50 ইনটু মই 4 কৰি দিলোঁ চ' এইটো বনি যাব 20x - 36y = 200 আৰু নেক্সট যিটো ইকুৱেশ্যন আছে 4x - 7y এইটো মই ইনটু 5 কৰি দিলোঁ এইটো হৈ যাব 20x - 35y এইটো হৈ যাব এইটো ভেলু আছে 50 এইটো হৈ যাব 250 চ' ইহঁত দুটাক যদি মই ছেভ মাইনাছ কৰি দিওঁ এইটো কেঞ্চেল হৈ গ'ল y ভেলু আহি গ'ল 50 y ভেলু 50 আহি গ'লে আমি এটা ইয়াত যিকোনো এটা ইকুৱেশ্যনত যেতিয়া মই পুট কৰিলে xৰ ভেলু আহি যাব 100 তো আমাক সুধিছে মান্থলি ইনকাম কিমান বুলি সুধিছে চ' মান্থলি ইনকামৰ কাৰণে 4:5 আছে তাৰমানে মান্থলি ইনকাম হ'ব 4 × 100 5 × 100 চ' মান্থলি ইনকাম হ'ব 400 আৰু 500 চ' আমাৰ আনচাৰ হৈ যাব 400 and 500 নেক্সট কুৱেশ্যন চাওঁ দ্য টেক্স অন দ্য চেলাৰী অফ চি ইজ 1/4 of the salary and the savings are 1/3 of the salary the ratio of the expenditure of the savings is so ইয়াত দুটা ৰেচিঅ' দিয়া আছে 1/4 1/3 মই ইহঁতক মাল্টিপ্লাই কৰি দিলোঁ বা সিহঁতৰ এলচিএম লৈ দিলোঁ 12 হৈ যাব
ঠিক আছে। চ' মই ধৰি ল'লোঁ টোটেল ইনকামটো মোৰ 12x, তাত মই টেক্স দিছোঁ যিটোত ইনকাম আছে 12/x, 1/4 মই টেক্স দিছোঁ, মানে মোৰ টোটেল টেক্স দিছোঁ 3x। আৰু যিটো মোৰ ছেভিংছ আছে, ছেভিংছ যিটো মই চাওঁ সেইটো হৈ গ'ল 12x ইনটু 1/3, মানে 4x মোৰ ছেভিংছ আছে, ৰাইট। তেতিয়াহ'লে মোৰ ইহঁত দুটা মাইনাছ কৰিলে যিটো থাকিব মোৰ এক্সপেন্সটো হৈ গ'ল 7x, 12ৰ পৰা 7 গ'লে 5x, এই দুটা প্লাছ কৰিলোঁ 7x, তাৰমানে টোটেল মোৰ ইনকাম আছিলে 12xৰ পৰা 7x মই খৰচা কৰিলোঁ, থাকি গ'ল 5x। আই হোপ তোমালোকে বুজি পাইছা। চ' মোক সুধিছে ৰেচিঅ' অফ দ্য এক্সপেণ্ডিচাৰ টু দ্য ছেভিং। চ' এক্সপেণ্ডিচাৰ টু দ্য ছেভিং কৈছে, এক্সপেণ্ডিচাৰ টু দ্য ছেভিংছ। চ' এক্সপেণ্ডিচাৰ হৈ গ'ল 5x, ছেভিংছ হৈ গ'ল 4x, এই দুটা কাটি দিলোঁ 5:4। চ' মোৰ আনচাৰ হৈ যাব অপশ্যন ডি 5:4। এনেকুৱা কুৱেশ্যন কৰোঁতে সদায় কেয়াৰফুল হ'ব লাগে, বিকজ ইয়াত 4/5 এটা অপশ্যনো আছে। চ' কেতিয়াবা আমাৰ চান্স থাকে 4/5তো টিক হৈ যোৱাৰ, বা আনচাৰটো আমি চাওঁতে উল্টা চাই দিলে 4/5 হৈ যোৱাৰ চান্সো থাকে। চ' আজিৰ ভিডিঅ'ত ইমানে মই ৰাখিছোঁ, ৰেচিঅ' প্ৰপ'ৰ্চনৰ ইমানটো বস্তু মই ৰাখিলোঁ। ইয়াৰ নেক্সটত আমি টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনছ কৰিম, যিটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। চ' নেক্সট ভিডিঅ'ত মই অতি সোনকালে আপলোড কৰিম, আৰু ইন ফিউচাৰত আমি জিকে পৰ্চনো আমি অলপ অলপকৈ এড কৰিবলৈ ষ্টাৰ্ট কৰিম। চ' আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানে।